সো হেল্ল গাইজ ওয়েলকাম ব্যাক টু দ্য চেনেল। সো আমি যোৱাটো ভিডিঅ'ত আমি কথা পাতিছিলোঁ যে আপোনালোকে কেনেকৈ FI একাউণ্ট এটা খুলিব পাৰিব। সো এই ভিডিঅ'ত আমি যি FI ATM কাৰ্ড আছে FI ATM কাৰ্ডৰ আমি আনবক্সিং কৰিম। সো ভিডিঅ'টো চাই থাকিব আৰু লগতে যদি চেনেলটো আপোনালোকে নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। সো ইয়াত আপোনালোকে যেতিয়া FI একাউণ্ট এটা খুলিব 10-15 দিনৰ ভিতৰত আপোনালোকে এটা ATM কাৰ্ড পাব, ফিজিকেল ATM কাৰ্ড। আৰু যিটো ফিজিকেল ATM কাৰ্ড আপোনালোকৰ এনেকুৱা বক্সত আহিব। অলৰেডি মই এইটো আনবক্সিং কৰিলোঁ, চ' আপোনালোকক দেখাবৰ কাৰণে আকৌ নতুনকৈ আপোনালোকক খুলি দেখুৱাই দিম। চ' এইটো আপোনালোকে দেখিব এনেকুৱা এটা আহিব। চ' ইয়াত আপোনালোকৰ এনেকৈ থাকিব, এইটো যিটো মই খুলিলোঁ কাৰণে এনেকৈ ফাটি আছে। তাৰপিছত আপোনালোকৰ এইটো খুলিব, তাৰপিছত ইয়াত আপোনালোকৰ এটা এনেকুৱা বক্স পাব। তাৰপিছত আপোনালোকে এনেকুৱা এটা সৰু বক্স পাব, যিটো বক্সত আপোনালোকৰ যিটো ফিজিকেল ATM কাৰ্ড সেই ATM কাৰ্ডটো সোমাই আছে। চ' এনেকৈ আপোনালোকে শ্লাইড কৰি দিব। শ্লাইড কৰি দিয়াৰ পাছত ইয়াত আপোনালোকৰ এখন ওপৰত কাগজ দেখিব, যিখন প্ৰয়োজনীয় আছে সেইখন আপোনালোকে থৈ দিব। তাৰপিছত আপোনালোকৰ এইটো কাৰ্ড দেখিব। চ' ইয়াত কাৰ্ড দেখিছে, ইয়াত আপোনালোকৰ মোৰ নামত আছে কাৰ্ডটো। চ' তাৰপিছত আপোনালোকৰ বেক চাইডে যি আপোনালোকৰ ATM নাম্বাৰ আছে, তাৰপিছত আপোনালোকৰ যিটো CVV আছে, চ' এইটো দেখিছে CVV, এইটো দেখিছে আপোনালোকে CVV দেখিছে। চ' তেনেকুৱা ধৰণৰ আপোনালোকৰ কাৰ্ড নাম্বাৰ আৰু CVV পাব। চ' এনেকুৱা ধৰণৰ আপোনালোকে ATMটো এনেকৈ পাব, এনেকুৱা আপোনালোকৰ বক্স পাব। চ' তাৰপিছত আপোনালোকে এক্টিভ কৰিবলৈ আপোনালোকৰ মোবাইলত যিটো এপ আছে FI, তাত যাব লাগিব। তাত গৈ যিডাল QR স্কেনাৰ আছে সেই ইয়াত স্কেন কৰিব লাগিব। স্কেন কৰাৰ পিছত আপোনালোকৰ যিটো ATM কাৰ্ড সেইটো আপোনালোকে ATMটো আপোনালোকে যিকোনো ATMত আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। চ' ভিডিঅ'টো ইমানেই আছিল। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থকাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি আপোনালোকে FI একাউণ্ট খোলা নাই তেন্তে ডেছক্ৰিপশ্যনত এটা লিংক পাব, সেই লিংকটোত আপোনালোকে FI একাউণ্ট খুলি ল'ব পাৰিব।